হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকলৈ মই লৈ আহিছোঁ একদম ইজি ৰেচিপি আৰু সকলোৱে জনাই প্ৰায় ফ্ৰেঞ্চ ফ্ৰাই ৰেচিপিজ। এই ফ্ৰেঞ্চ ফ্ৰাইটো মই কেনেকৈ বনালোঁ আপোনালোকক শিকাই দিওঁ বাৰু। আপোনালোকে জানেই চাগৈ। প্ৰথমতে অলপ ডাঙৰ আলুটো ল'ব আৰু তাৰ বাকলিবিলাক ভালকৈ এৰাই ল'ব। তাৰপিছত অলপ ডাঠকৈ কাটিব, পাতলা নকৰিব। পাতলা কৰিলে মানে ফ্ৰেঞ্চ ফ্ৰাইটো ভাল নহয়। মই যিটো সাইজত কাটিছোঁ সেইটো সাইজতে কাটিব। এইটো সাইজে চাই লওক ভালকৈ। যিসকলে নাজানে তেওঁলোকৰ বাবেহে দিছোঁ দেই মই। এইখিনিত প্ৰথমে অলপ নিমখ, অকণমান ভিনেগাৰ, অকণমান পানী দি পেলাই ভাল ধৰণে খুব খচি আপোনালোকে ধুই ল'ব। বগা আলুটোৰ যে বগা বগা পানীটো ওলায় ন, সেই পানীটো স্বাস্থ্যৰ বাবেও বেয়া হয়। তাৰপিছত আপোনালোকে আকৌ পানী ল'ব, তাত আলুখিনি পেলাই সেইখিনিত ভাল ধৰণে নিমখ দিব। আৰু যদি কিবা মছলা চাট মছলা দিব বিচাৰে দিব পাৰে। তাৰপিছত এয়া কৰ্ণফ্ল'ৰ দিব লাগিব এনেকৈ। তাৰপৰা আপোনালোকে খুব ভাল ধৰণে মিক্স কৰিব, যাতে আলুৰ প্ৰত্যেকটো পিছতে কৰ্ণফ্ল'ৰ লাগে। অলপ অলপ কৰ্ণফ্ল'ৰ দি বনাই থাকিব, একসাথে কৰ্ণফ্ল'ৰটো দিলে ভাল নহ'ব, অলপ অলপ দিব। তাৰপিছত এনেকৈ ভাল ধৰণে মিক্স কৰি দিব।